ফাইনেলি মোৰ IFF চাৰ্টিফিকেটটো আহি গ'ল। কিন্তু মই দিছিলোঁ পৰীক্ষা দিছিলোঁ মই 6 ফেব্ৰুৱাৰী পৰীক্ষা দিছিলোঁ। কিন্তু মই চাৰ্টিফিকেটটো আহিলে 8 এপ্ৰিলত 8 এপ্ৰিল ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 3 মাহ লগাই দিলে, মানে 60 দিন লাগি গ'ল চাৰ্টিফিকেটটো দিলে। অ'পেন কৰিলোঁ, যেপেনটো অ'পেন কৰি আপুনি দেখি পাইছে তাত 8 এপ্ৰিল বুলি লিখা আছে তলত। এইটো মই আপোনাৰ আণ্ডাৰলাইন কৰি দেখাই আছোঁ ৰ'ব। এইটো 8 ফেব্ৰুৱাৰী দেখাই আছে। ইমান দিন লগাই দিলে IFF চাৰ্টিফিকেট দিবলৈ। মই নাছিলোঁ যিমান দিন লাগিব, মই ভাবিছিলোঁ 45 দিনমান দিব এনেকৈ ভাবিছিলোঁ, কিন্তু 60 দিন লাগি গ'ল। মোৰ চাৰ্টিফিকেটটো 60 দিন লাগি গ'ল দিবলৈ। কিন্তু ফাইনেলি আহি গ'ল চাৰ্টিফিকেটটো। মই এতিয়া অ'পেন কৰি দেখাম আপোনাৰ চাৰ্টিফিকেটটো ৰ'ব। ইয়াত আপুনি IFF এক্সামিনেশ্যন চাৰ্টিফিকেট আপুনি এইটো ইয়াত পঢ়িব পাৰিব যে আপুনি কি লিখা আছে। আপুনি প'জ কৰি ভিডিঅ'টো আপুনি চাই এবাৰ আপুনি পঢ়িব পাৰিব। মই এইটো 3 days ago, মানে মই 10 তাৰিখে অ'পেন কৰিছিলোঁ, কিন্তু এইদিন আগতে চাৰ্টিফিকেটটো পঢ়াইছোঁ মই গম পোৱা নাছিলোঁ। কিন্তু কালি মই গধূলি সময়ত চাইছোঁ, চিমিলটি অ'পেন কৰি চাইছোঁ, মই ফাইনেলি চাৰ্টিফিকেটটো দেখি পাই গ'ল। মই মনটো বহুত খুচি হৈ গ'ল, মই পাছ কৰিলোঁ বুলি। কিন্তু মই এতিয়া BC চাৰ্টিফিকেটটো পাই গ'লোঁ। এতিয়া মই নিশ্চয় মই এটা বেংকৰ BC এজেণ্ট হিচাপে এতিয়া কাম কৰিব পাৰিম। এতিয়া মই আপুনি স্ক্ৰল ডাউন কৰি এতিয়া ইয়াত দিয়া আছে ডাউনলোড, সেই ডাউনলোডক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত মই চাৰ্টিফিকেটৰ পৰা ডাউনলোড কৰি দেখাওঁ কি লিখা আছে কি নাই। মই প্ৰথমে চাইছোঁ চাৰ্টিফিকেটটো, ময়ো গম নাপাওঁ কি লিখা থাকিব কি নাই। কিন্তু মই চাই মই হেপ্পী হৈ গ'লোঁ চাই মেলি। মই অ'পেন কৰি চাইছোঁ, এইটো ইয়াত ডাউনলোড লিখা আছে অপশ্যনটোত। এই ডাউনলোড অপশ্যন ক্লিক কৰি দিওঁ। এতিয়া চাৰ্টিফিকেট কি হ'ব, ডাউনলোড হৈ যাব। এতিয়া অ'পেন কৰি দিলোঁ। আপোনালোকে দেখি পাইছে ইয়াত এতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্স লিখা আছে। ইয়াত মোৰ ফটো দিয়া আছে, ইয়াত ৰেজিষ্টাৰ নাম্বাৰটো লিখা আছে, চিৰিয়েল নাম্বাৰ লিখা আছে। ইয়াত আপুনি চাৰ্টিফিকেট কমপ্লিট পাছ বুলি লিখা আছে চাৰ্টিফিকেটটো। তলত ইয়াৰ এই QR কোড দিয়া আছে, CEO নাম লিখা আছে। এইটো মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং অফ মানে CEO কোন হয়, সেই CEOটো লিখা আছে। মই 6 ফেব্ৰুৱাৰী পৰীক্ষাটো 6 ফেব্ৰুৱাৰীত দিছিলোঁ, 2024 দিছিলোঁ। কিন্তু ইয়াত আহিছে চাৰ্টিফিকেটটো আহি পালে মানে খুব 60 দিন লাগি গ'ল। মোৰ চাৰ্টিফিকেটটো দিবলৈ 60 দিন লাগি গ'ল। 3 মাহ লাগি গ'ল চাৰ্টিফিকেটটো। মানে মই সুধিছিলোঁ যে য'ত মই পৰীক্ষা দি চেণ্টাৰত সুধিছিলোঁ, মই খুব বেছি 45 দিনমান লাগিম বুলি ভাবিলে। কিন্তু মই 45 দিন ৱেইট কৰিলোঁ, মই অহা নাই চাৰ্টিফিকেটটো। মই কি হ'ল, মই ভাবিলোঁ কিয় ফেইল হ'লোঁ নেকি ভাবিলোঁ। কিন্তু মই এৰি দিছিলোঁ যে মই পাছ হ'ম বুলি। কিন্তু মই ফাইনেলি মই চাৰ্টিফিকেটটো পাই মেলি মই সুখী হৈ গ'লোঁ। এতিয়া মই নিশ্চয় এটা বেংক BC হিচাপে কাম কৰিব পাৰিম। সেয়ে মই ভাবিছোঁ এটা বেংক BC ল'ম বুলি। কিন্তু চাৰ্টিফিকেটটো চাই মই বহুত হেপ্পী হ'লোঁ। থেংক ইউ ভেৰি মাছ ভিডিঅ'টো চোৱাৰ বাবে, থেংক ইউ ভেৰি মাছ।